নমস্কাৰ মোৰ চেনেল ইনা কলিতালৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া বাজিলে সন্ধিয়া 6টা আৰু আমি যাম এতিয়া বাৰ ঘৰলৈ। আৰু আজি মই সন্ধিয়া দেৰিকে আসলে ভিডিঅ ষ্টাৰ্ট কৰাৰ কাৰণটো হ'ল মোৰ কালি সন্ধিয়াৰ পৰা আসলে খুব বেছি মূৰৰ বিষ হৈ আছিল। আজি এতিয়াও বিষাই আছে বাৰু, কিন্তু খুব কমিলে বাৰু, মেডিচিন ল'লোঁ সেইকাৰণে অকণ কমিলে। মোৰ মানে অকণমান চাইনাছৰ প্ৰব্লেম এটা আছে, সেইটো কাৰণে মাজে মাজে বিষাই থাকে। ছোৱালী থাকোঁতে আচলতে তেতিয়া বহুত বেছি বিষ হৈছিলে, তেতিয়া ডক্টৰক দেখুৱাই মেডিচিন লওঁতে ঠিক হ'ল। তাৰ পাছত আকৌ বিয়াৰ পাছত হৈছিলে, তেতিয়া মেডিচিন লৈছিলোঁ, ডক্টৰ দেখুৱাইছিলে, তাৰপিছত ঠিক হ'ল। আকৌ এতিয়া হৈছে, যোৱা বছৰৰ হৈছিলে দেই, যোৱা বছৰ জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাত হৈছিলে। আকৌ ডক্টৰ দেখুৱাইছিলোঁ, দেখুৱাৰ পাছত ডক্টৰে মোক এটা এক্সৰে কৰিবলৈ দিছিলে নাকটোৰ। কৈছিলে কি যে হাড়ডাল যদি বেকা থাকে, কিছুমানৰ যদি বেকা থাকিলে বিষ হয়, যদি হাড়ডাল বেকা হয় অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। মই সেই ভয়তে মই এক্সৰে নকৰিলোঁ। আৰু এতিয়া আকৌ মোৰ কালিৰ পৰা আকৌ বিষটো ষ্টাৰ্ট হৈছে, নাজানো কি হ'ব, খুব টেনশ্যন হৈ আছে মোৰ। আকৌ এক্সৰে কৰিবলৈও ভয় লাগিছে, আৰু নকৰিলেও নহ'ব, চাওঁ এক্সৰেটো কৰিবও পাৰোঁ বাৰু, যদি ভাল পাওঁ আকৌ নকৰোঁ, যদি হৈ থাকে বিষটো এক্সৰেটো কৰিব লাগিব, ডক্টৰক দেখুৱাব লাগিব। আকৌ এতিয়া বাহঁতৰ ঘৰলৈ যাম যে, আচলতে বায়ে দিনত সোনকালেই মাতিছিলে দিনটো থকাকৈ, কিন্তু আমি যাব নোৱাৰিলোঁ কাৰণ মোৰতো বিষ হৈ আছিলে আৰু আয়ুষৰ ক্লাছো থাকে যে, সেইকাৰণে যোৱা নহ'ল বাৰু। এতিয়া সেইকাৰণে ভাবিলোঁ গধূলি হ'লেও যাওঁ, আৰু এতিয়া যদি আমি নাযাওঁ আয়ুষ আমাক শান্তিত ঘৰত থাকিবলৈ নিদিয়ে, কাৰণ সি জেঠাইক বুলিলে একেবাৰে ক'ব নোৱাৰা হৈ যায়। সেইকাৰণে তাক এপাক নিবই লাগিব জেঠাইকে। যেতিয়া তাতে আকৌ কি, বায়ে আকৌ ফোন কৰি পেলাই ইয়াক কৈছে, আয়ুষ আমাৰ ঘৰলৈ আহিবা আকৌ দেই আজি সন্ধিয়া। তেতিয়াতো ই ভালকৈ শুনি ল'লে, আগতে মই তাক কোৱা নাছিলোঁ জেঠাইকে মাতিছে বুলি, কিন্তু বায়ে ফোন কৰি কি কৰিলে তাৰ একেবাৰে কাণত পেলাই দিলে। আৰু এতিয়াতো সি শুনিলে যেতিয়া, সি নেৰিব, যাবই লাগিব। সেইকাৰণে এপাক গৈ আহোঁগৈ, গৈ কি হয় দেখুৱাই থাকিম বাৰু। মই এইটো ভ্লগতে মই যে কৈছিলোঁ ৰছীৰে কিবা এটা বনাম বুলি, সেইটোও বনাম, আপোনালোকে চাব। ঠিক আছে তেতিয়াহ'লে এতিয়া আমি পটাপট ৰেডি হওঁ বাহঁতৰ ঘৰলৈ যাবলৈ। আমি তিনিজনে ৰেডি হৈ বহি আছোঁ, পাঞ্চৈ বাহঁতলৈ বহি আছোঁ, কাৰণ তেওঁলোকো যাব। পাঞ্চৈ বাহঁত মোৰ বাৰ ফ্ৰেণ্ড, সেইকাৰণে পাঞ্চৈ বাহঁতেও যাব। পাঞ্চৈ বাকো মাতিছে, আমাকো মাতিছে, আমি যাম। আমি ৰৈ আছোঁ তেওঁলোক অহালৈকে, চাওঁগৈচোন বোলো তেওঁলোকৰ হ'লনে নাই। হ'লনে? দাদা বাৰু যিহেতু কামৰ পৰা আহিছে, তেওঁ গা ধুবলৈ গৈছে, গা পা ধোৱাৰ পাছত ৰেডি হ'ব। এপাত নিপিন্ধাকৈ ওলাই গৈছে দেই যাবলৈ। যাবানে? আমি ওলাইছোঁ যাবলৈ। আমাৰ টিকুলো আজি পৰিলে, দুখো পালে ন? দুখো পালে। হাই কোৱা। তাই একেবাৰে ব্যস্ত ককায়েকৰ লগত। আৰু আমাৰ এইটো টিকলুটোৰ হাতত কি লৈ এতে, মাক আৰু বাপেকে খাই দিতে বটলকেইটা টিকলুক দিতে। এইবোৰ কিবা কিবি বনাই আছে, মানে আমি খোৱাহে কথা। আমাৰ ইহঁত দুটা লগ পাই একেবাৰে খেলাত ব্যস্ত, ক'বই নোৱাৰে খেলি। কিন্তু আমাৰ এই টিকলুটো চাওকচোন কি চাই আছে, মই দেখুৱাই আছোঁ ৰ'ব দেই। বহুত দেৰিৰ পৰা থিয় হৈ কিবা এটা চাই আছে। এই কুকাৰ দুটা চাওকচোন বাৰু, এই কুকাৰ দুটাৰ লগত তাৰ কি আছে। শেষত গৈ বাই কুকাৰ দুটা দিব লগা হৈ গ'ল। এটাত তাই কিবা বনাই থৈছে, সেইকাৰণে মনে মনে লুকুৱাই থৈ দিলে। এতিয়া সি কুকাৰ দুটাৰ লগত সি খেলাত ব্যস্ত, আৰু সিহঁতি গাড়ীৰ লগত। আমি আহিছিলোঁ চাহ খাই যাম বুলি, কিন্তু প্লেনিংটো চেঞ্জ হৈ গ'ল। বায়ে মাতিছিলে ভাত খাবলৈ বাৰু, কিন্তু আমি ভাত খোৱাকৈ নাহিলোঁ যদিও আহিলোৱে হ'ল বাৰু।
কাৰণ কিয় প্লেনিংটো যদি ভাত খোৱাকৈ যদি আহিলোহেঁতেন আমি ঘৰত শুলোগৈহেঁতেন কিন্তু কি হ'ল আমি আহিছিলোঁ চাহ খাম বুলি তাইক ক'লোঁ আমি চাহ খোৱাকৈ যাম ভাত নাখাওঁ তাৰপাছত কি যাবলৈ লৈছিলোঁ আমি 10টা বজাত যাবলৈ লৈছিলোঁ লওঁতে কি হ'ল বৰষুণ দি দিলে আমি ৰৈ দিলোঁ ৰৈ দিয়াৰ পাছত এতিয়া বায়ে ক'লে 10টা বাজি গ'লেই যেতিয়া মই ভাতটো বহাই দিওঁ তাই ভাত পাতিলে এতিয়া আমি ভাত খাম 11টা বাজি গ'ল ন 11টা বাজি গ'ল আমি ভাত পানী খাম খাই পেলাই যাম পোৱালিকেইটা খালেই বাৰু এওঁলোকেও খালে আমি লেডিজ পাৰ্টি খাবলৈ আছোঁ আমি খাম খাই লৈ পেলাই যাম আজি সময় হ'লেহে মই সেই ৰছী বস্তুটো দেখুৱাম যদি দেৰি হৈ যায় তেতিয়াহ'লে দেখুৱাব নোৱাৰিম আৰু ঘৰটো ওচৰতে বেছি দূৰ নহয় বাৰু পটককৈ পাই যাম 5 মিনিটো নালাগে ওচৰতে কিন্তু বৰষুণটো দি দিয়াৰ কাৰণে আমি ৰৈ দিব লগা হৈ গ'ল কাৰণ আমি বাইক লৈ আহিছোঁ গ'লে আমি তিতি গ'লোহেঁতেন আমি নহয় আমাৰ পোৱালিকেইটা তিতিলেহেঁতেন গুড ইভিনিং আজি হ'ল শুক্ৰবাৰ আৰু যোৱাকালি যে বাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপাছত আহি আৰু ভিডিঅ' কৰা নহ'ল যিহেতু বহুত ৰাতি হৈ গৈছিলে সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু ৰাতিপুৱা উঠিও ভিডিঅ' নকৰিলোঁ কাৰণ দেখুৱাব লগা তেনেকুৱা একো নাছিলে আজি দিনটো যদি দেখুৱালোহেঁতেন তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল কিন্তু সেইকাৰণে ভাবিলোঁ যে মই যিহেতু ৰছী বস্তুটো বনাম বুলি কৈছিলোঁৱেই আজি সেইটোকে দেখুৱাই দিম ঠিক আছে তেতিয়াহ'লে আমি এতিয়া সেইখিনি বনাওঁ আৰু আপোনালোকেও চাই থাকক কেনেকৈ বনাওঁ বনাম আচলতে মই ম'ষ্টিক কেনেকৈ বনাওঁনো ঘৰতেনো কেনেকৈ খুব সহজ পদ্ধতিৰে কম বস্তুৰে বনাব পাৰি মই সেইটোকে দেখুৱাম আপোনালোকৰো সুবিধা হ'ব যিসকলক এতিয়া ম'ষ্টিকৰ দৰকাৰ হৈ আছে আপোনালোকে অতি সহজে আৰু সোনকালে ঘৰতে থকা বস্তুৰে বনাই ল'ব পাৰিব ঠিক আছে তেন্তে চাই থাকক ম'ষ্টিকডাল বনাবলৈ আমাক লাগিব এডাল পাইপ বা বাঁহ ল'লেও হয় কিন্তু বাঁহটো আচলতে পানী যিহেতু আমি ম'ষ্টিকডাল টাবত দিম হয়নে বাৰু টাবত দিলে আমি প্লান্টছত পানী দিওঁৱেই পানীটো দি পচি যাব পাৰে সেইকাৰণে লৈছোঁ প্লাষ্টিক বাঁহ চাহ ল'লেও হ'ব বাৰু একো নাই আৰু লগতে লাগিব নাৰিকলৰ ৰছী তাৰ পাছত লাগিব তাঁৰ এতিয়া মই নবনাওঁ বাৰু এওঁৱে বনাব মই হ'লোঁ আজি কেমেৰামেন তেওঁ বনাব প্ৰথমতে যিটো টাবত আমি দিম সেই টাবটোত এটা চাই ল'ম কিমানটোলৈকে পুতিম আমি সেই লেভেলটোলৈকে চাই ল'ম একেবাৰে ইয়ালৈকে দিম তললৈকে দিম তেতিয়াহে টাইট হৈ থাকিব আৰু মাটিটো আমি যিটো লেভেললৈকে দিম সেই তাৰ পৰা অকণমান ওপৰলৈকেহে বান্ধিম ৰছীটো প্ৰথমতে গাঁঠি এটা দি ল'লে গাঁঠিটো দি ধুনীয়াকৈ ইটোৰ লগত ইডালৰ লগত সিডাল লাগি যোৱাকৈ গেপ নথকাকৈ পূৰা মেৰিয়াই যাব বজাৰত এই মছজিদডাল যদি আমি কিনিবলৈ যাওঁ তেতিয়াহ'লে এডাল প্ৰায় 200 বা 300 টকাৰ ভিতৰত ল'ব 200-300 টকাটো খৰচ কৰিবলৈ কি দৰকাৰ হয় নাই আমি ঘৰত থকা বস্তুৱে বনাই ল'ব পাৰোঁ ইয়াততো বেছি বস্তু নালাগে নাৰিকলৰ ৰছী পাইপডাল হ'লেই হৈ যায় আৰু কেতিয়াবা তাঁৰৰ দৰকাৰ হয় কিন্তু আজি চাগে আমাৰ তাঁৰৰ দৰকাৰ নহ'ব চাই লৈ তাঁৰৰ দৰকাৰ হ'ব পাৰে নহ'ব পাৰে বাৰু এতিয়া এটা মেৰিয়াই দিলে দেখিছেনে বাৰু আৰু এটা মেৰিয়াই দিব তেতিয়া অকণমান ডাঙৰ হৈ পৰিব অকণমান মানে মোটা হ'ব দেখিবলৈও ভাল লাগিব খুব জোৰ লগাইছে আপোনাৰ বানটো ভাল হ'ব লাগিব বানটো যদি ভাল হয় নহয় তেতিয়া বস্তু ফুলি যায় এটা কথা হয় বাৰু দেই যদি টানি বন্ধা নহয় তেতিয়াহ'লে লুজ হৈ যায় খুলি যায় তাৰমানে কিন্তু টানি বান্ধিলে একেবাৰে মজবুত হৈ থাকে এয়া ছেকেণ্ড মেৰটো হৈছেগৈ লেয়াৰটো ফাৰ্ষ্ট এটা দিলে ফাৰ্ষ্ট এবাৰ মেৰিয়াই ল'লে আকৌ ছেকেণ্ড টাইম আকৌ মেৰিয়াইছে এইটো হৈছেগৈ আৰু ইয়াতকৈ আৰু বেছি ডাঠ নকৰোঁ হৈয়ে যাব আমাৰ 20 টকাৰহে ৰছী লাগিলে দেই দুমুঠি ৰছীহে লাগিলে এমুঠি 10 টকাকৈ পৰিছিলে যে সেইকাৰণে 20 টকাতে হৈ গ'ল ন 20 টকাতে চাওকচোন মষ্টিকডাল ওলাই গ'ল
এয়া আমাৰ মস্তিকটা ৰেডি হৈ গ'ল। এতিয়া এই তলত যিখিনি জেগাত ৰছীডাল শেষ হৈছিলে সেইকণ জেগাত ৰছীডালটো বান্ধি ল'লে বাৰু, তথাপিও কেতিয়াবা খুলি যাব পাৰে। ৰ'বা গৈছোঁ, এতিয়া আকৌ তাৰেদি এইখিনি বান্ধি দিব। এয়া আছোঁ মস্তিকটা ৰেডি হৈ গ'ল। এয়া এইখিনি জেগাত অকণ তাঁৰ দি বান্ধি দিলে, আৰু এই ওপৰত এইকণ জেগা ওলাই আছে, কিন্তু এইকণত মই কিবা এটা কৰিব লাগিব বাৰু, কিবা এটা ঢাকি দিম। সেইটো বাৰু পিছত ভাবিম আৰু কি কৰিম। এতিয়া এইডাল একেবাৰে ৰুই মেলি দেখুৱাই আছোঁ দেই। এইডাল মোৰ মস্তিকডাল, ইয়াতে মই লাঞ্চ কিবা ৰুম বাৰু, সেইটো কাইলৈহে ৰুম। মস্তিকডাল দেখিলেনে বাৰু? সেইডালে এতিয়া এনেকৈ আমি ৰুই দিলোঁ, মানে পুতি থৈছোঁ। প্লান্টছ কাইলৈ কিবা এটা ৰুম বাৰু। আজি ৰুইছিলোঁ আচলতে, কিন্তু কি হ'ল প্লান্টছটো অকণমান মানে সুতুৰা প্ৰয়োজন নিচিনা হৈ আছিলে, সেইকাৰণে আজি আৰু অকণ পানীত থৈ দিছোঁ। সেইখিনি কাইলৈ যেতিয়া ফ্ৰেছ হৈ যাব, তেতিয়া ফ্ৰেছ হোৱাৰ পিছত ৰুই পেলাই দেখুৱাম বাৰু আকৌ দেই। ঠিক আছে, তেতিয়াহ'লে মই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। বাই বাই।